এবাৰ ফটকাক লৈ চলিছে সাম্প্ৰদায়িক ৰাজনীতি। সাম্প্ৰদায়িকতাই অতিক্ৰম কৰিছে চূড়ান্ত সীমা। উগ্ৰ হিন্দুত্ববাদত বিধ্বস্ত সনাতন ধৰ্ম। কি হব দেশৰ ভৱিষ্যত? এজন ইছলাম ধৰ্মৰ লোকে ফটকা বিক্ৰী কৰাক কেন্দ্ৰ কৰি একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে বিক্ৰেতাজনক ভাবুকি প্ৰদান কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে প্ৰথমে এদল যুৱকে দোকানখনত প্ৰৱেশ কৰে। গেৰুৱা বস্ত্ৰ পৰিধান কৰা যুৱকৰ দলটোৱে হিন্দু দেৱ দেৱীৰ ফটো থকা ফটকা বিক্ৰীক লৈ প্ৰশ্ন উত্থাপন কৰে বিক্ৰেতাজনক। কিয় হিন্দু দেৱ দেৱীৰ ফটো সম্বলিত ফটকা বিক্ৰী কৰিব মুছলমান বিক্ৰেতাজনে? ইয়াকে লৈ একাংশ হিন্দুত্ববাদী সংগঠনে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। হিন্দুত্ববাদৰ নামত আচলতে কি হৈছে দেশত? ये तो हो जाएगा भैया, मैंने जबान दे दी थी उसके बाद सुन लो, अगली बार आएंगे एक भी दिख गया तो माचिस ले पूरा जला देंगे। बोल दिया जनाब, टूटने वाली बात ही नहीं है ना उसमें, नहीं होना चाहिए। ये कंपनी जाता है ना, कंपनी जाता है, कैसे आ गए फिर? आप लेते ही नहीं हो तो? हम देते ही नहीं है, हमसे बोला है भैया रखने का बोलो। ये देखो माता लक्ष्मी दिवाली पे हम पूजते हैं, पूजा करते हैं, और ये देखो ये पटाखे के रूप में जल के पाँव में आती है। हम आपके देव देवता के साथ ऐसा करेंगे? अरे भैया आज पहली बार हुआ जी भाई, ये तो जमाने में हो रही है। কিছুদিন পূৰ্বে চিৰিয়াখানাৰ জীৱ জন্তুৰ ওপৰত জাপি দিয়া হৈছিল হিন্দুত্ববাদ। বাঘে গৌ মাংস খোৱাৰ বাবে প্ৰতিবাদ কৰিছিল উগ্ৰ হিন্দুত্ববাদী সংগঠনে। আচলতে এতিয়া প্ৰশ্ন হৈছে উগ্ৰ হিন্দুত্ববাদে চৰম সীমা চেৰাই গৈছে নেকি? সকলোতে হিন্দুত্ববাদ জাপি দিয়াটো কিমান যুক্তিসংগত? সনাতন ধৰ্মই মানুহক কি শিক্ষা দিছে সেয়া একাংশ হিন্দুত্ববাদী সংগঠনে অনুধাৱন নকৰাটো নিশ্চয় শুভ লক্ষণ নহয় মানৱ জাতিৰ বাবে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাফতাৰ 7 নিউজ।